হাই ফ্ৰেণ্ডছ, মানে আজি আমাৰ নানাৰ আজি 4 দিন হ'ল। 4 দিনত আমাৰ নানা ঢুকাল। তো ঢুকোৱাৰ বাবে এইকেইদিন একো ভিডিঅ' দিব পৰা নাই। সেয়েহে আজি হ'ল শুক্ৰবাৰ আজি আমাৰ তাৰমানে নিয়ম ফাৰ্ষ্ট জিয়াৰত শুক্ৰবাৰে আমাৰ এটা জিয়াৰত দিয়ে। তো জিয়াৰতৰ কাৰণে আজি এতিয়া এই ৰাতিপুৱা আমি এতিয়া অলপ কিবা ফল মূল প্ৰসাদত যোগাৰ কৰি আছোঁ। মছজিদ 5টা মছজিদ আছে, 5টা মছজিদ দিব লাগিব। তো কি হয় আমি এতিয়া পেকিং কৰি লওঁ, অলপ কাটিব লগা আছে, ফল মূলবোৰ কাটি লওঁ। কাটিলে কি হয় চাই থাকক ভিডিঅ'টো লাষ্টলৈ, শেষলৈ স্কিপ নকৰিব, সকলো গম পাব, চাই থাকক। A few moments later. আরে দে লো তারা মই আগে কাম কৰি কিলিয়া কাটলে এই মই কাটছি সবখান কাম কৰা দেখিছা সব কাম কৰি আছে। তেৰা হঠাৎ কৰ মই অলপ কৰি ল ৰ বেছি হ'ব না হ'ব দে কৰি থাক পুৰা তহঁতে টিকেট বা 2 ঘণ্টাৰ বেছি হ'ল। নাৰিকলখিনি কুটা হ'ল পাল্লা মাছটা এইটো বেছি চাম খানা মই কৈছোঁ তহঁতে নাৰিকল কুটা হৰামি হ মই ক'লো বলিটো ভালকে আৰু ইমান দাবিলাকে নেকি বলি দিয়া। আৰু এইফালে বুটৰ লগত নাৰিকল মিক্স কৰি আছে। বুট নাৰিকল মিক্স কৰি দিলে তাৰপৰা কি দিয়ে নাৰিকল দিয়া হ'ল মিক্স কৰা। নাৰিকলে আৰু বুটে একেলগে মিক্সাৰ কৰি আছে। আৰু কিবা দিব কিজানি আদা দিলা এই ভালখানা দিয়ে আদাখিনি আদাও দিলে অলপ এতিয়া এইখিনি চব মিক্স কৰিলে একেলগে। তাৰপিছত পেকিং কৰিম। পেকিং কৰি কিনে আমি বৰ্ড দিব লাগিব মছজিদত যাই কিনে। মছজিদত আমি পেকিং বৰ্ড দি থৈ আহিম যায়। এইবোৰ কল কুঁহিয়াৰ হয়। তাৰপিছতে আপেল আছে আৰু কি আছে ইয়াতে ৰবাৰ দেখাই আছোঁ। এই নাচপতি হয়, তলত কি খেজুৰি আছে আৰু এই গোটাই তলত এইটো চেৰি আছে। কিজানি চেৰি হৈ গ'লে মিক্স কৰাই পেলাই কিবা বেয়া পলিথিন দিলে বহি আছে আকা গোটাখিনি এনেকৈ লাইন লগাই দি কিনে একফাল পৰা চব বস্তু এটা এটাকৈ দি গ'লে হ'ল। এই ৰিচিপশ্যন মাৰা নিচিনা চব বহি গ'লে আদা দিয়া হয় নাই নেকি? অঁ দিছি মালা দায়িত্ব খেজুৰ এটা ভৰি বেয়া কৰি আছে দে আমি গোটা কাম কৰাই নাই রিসিপশন মারা নিচটা হইছে রে এই বিকু কিবা লাগছে পড়া বলু দিয়ে ও বাপ ওই রশ্মিনা কি কিতে বুঝিছ না
ৰ'ব হে সেইটা বস্তু দেখাই আছোঁ ইয়াতে এটা বস্তু বহুত বেছিকৈ উঠি আছে এই পিকচাৰটো এইটো হ'ল আমাৰ ধানবানা মেলৰ মিচিং তো আমি তাতে কাম কৰিছিলোঁ সেইকাৰণে এইটো বাৰে বাৰে উঠি আছে অলপ অলপ বৰষুণ দি আছিল না সেইকাৰণে বাহিৰত কৰিব পৰা নাই সেইকাৰণে ভিতৰত কৰিলোঁ চব খালী হৈ গ'ল হা কৰা শেষ চব কাম কৰা শেষ এইফালে আছে মোনাকেইটা এইকেইটা হ'ল মোনা এই মোনাকেইটা আমি এতিয়া যাই মজুৰিত দিব লাগে মজুৰিত দিব যাব লাগিব অলপ দেৰিকৈ কাম কৰা হোৱাৰ লগে লগে চব ব্যস্ত কি খাইছি এই ভাই ময়ো খাই দিওঁ তেতিয়াৰ পৰা অলপ কৰিলোঁ যিহেতু অলপ কি হৈছে চাই খাই লওঁ বা কি খাইছোঁ এই মই কি কৈছিলোঁ মানে আজি আমাৰ জিয়াৰত আছে প্ৰথম জিয়াৰত আজি আমি মছজিদত যাওঁ 5টা মছজিদত প্ৰসাদ দিব লাগে বহুত কেঁচা বুট তো এতিয়া লৈ যাই আছোঁ এই চাব পাৰে লৈ যাই আছোঁ এতিয়া বাই আমি বস্তুখিনি দি থৈ আহোঁ